তো নমস্কাৰ গাইজ, ইমান ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি, কাৰণ আজি আমি লগিটি মিলি গৈ আছোঁ মাগুৰমাৰীত মেলা হৈ আছে। তো তাতে চাবলৈ গৈ আছোঁ, এতিয়া আহিও পালোঁ আৰু আপোনালোকে দেখিছে এতিয়া ভিতৰলৈ আহিলোঁ আৰু ভিতৰত আহি দেখিলোঁ ইমান মানুহ হৈছে আৰু লগতে মানে লটাৰী খেলাও বহুতেই আহিছে। লটাৰী খেলা য'ত হয় মানুহটো তাত হ'ব আৰু লগতে কুকুৰবিলাক দেখিছে, এইবিলাক মানে বেটাৰী চিষ্টেম নহয়, এনেই ঝুকি আছে। কমেণ্ট কৰিব কেনেকৈ ঝুকি আছে। আৰু এতিয়া আমি গৈ আছোঁ আৰু এখন মেলা হৈ আছে, তাত মানে গৈ আছোঁ। আগলিয়াত এখন হৈ আছে আৰু পিছত এখন হৈ আছে, আপোনালোকে দেখিছে। তো তাত গৈ আছোঁ, তাতো আহি পালোঁ আৰু লগতে দেখিছে তাত মানে পোৱালিবিলাকৰ খেলা বস্তু মানে বহুত লৈ আহিছে। আৰু লগতে মেলা ক'বলৈ গ'লে জুলাপিৰ দোকান নথকা কাৰণে নাই, আপোনালোকে দেখিছে। আৰু এতিয়া লটাৰীবিলাক বন্ধ কৰিবলৈ ক'লে মানে কমিটিয়ে, তো এজন মানুহ বন্ধ কৰা নাছিলে, তাইক গালি দিলে। দেখিছে গাইজ, ইয়াক মানে বন্ধ কৰিবলৈ ক'লে চাগে, মই ইমান বড় ভাষা নাজানো, তথাপিও বুজি পাইছোঁ। আৰু ইয়াত মানে এটা খেলা হৈ আছে, বাটুলেৰে বেলুনটো ফুটাব লাগে। তো আজি ভিডিঅ'টো এইখিনিতে, বাই বাই।